জিয়ান মই ভাৰ্গৱ আজি মই মামাহঁতৰ তাতে আহিছোঁ ৰ'বা আজি তুমি আমাৰ গাঁওখন ঘূৰিব ব'লা দুখন ট্ৰেক্টৰ আছে কাৰা এই আমাৰ পেহীটোৰ কাষৰে সেইটো ট্ৰেক্টৰ কাৰত উঠবা বুলি মানুহ আহিছে উঠিব পাৰা সুধিব লাগিব ট্ৰেক্টৰ কাৰেদি কি কৰিব আহিছে এই ধান নিব আহিছে মই ডাঙৰ হ'লে এখন ট্ৰেক্টৰ কিনিম ৰ'বা ট্ৰেক্টৰ কিনি কি কৰিবা মই বৰষুণ দিলে পথাৰ হাল বাম আৰু এনেকৈ ট্ৰেক্টৰৰ ধান নি দিম কাৰোবাৰ তুমি ডাঙৰ হ'লে কি কৰিবা মই ইণ্ডিয়ান মিহন দেখোন কৰিম আৰু ইণ্ডিয়ান পেনে পিন্ধিছোঁ কিমান বাদাম জানা না তুমি এই ৰ'বা আমাৰ মামাক সুধিবলা ব'লা ভাৰ্গৱে বোলে এখন ট্ৰেক্টৰ গৈ এখন ট্ৰেক্টৰখনৰ দাঁত কি বেৰা ভাৰ্গৱে ঐ ভাৰ্গৱ আহা বহা তুমি কি ট্ৰেক্টৰ কিনবা এটা সময় আছিল আমিও এনেকৈ সপোন দেখিছিলোঁ পখিলা খেদিছিলোঁ সমনীয়াৰ আগত ডাঙৰ ডাঙৰ সপোনৰ কথা কৈ কিমান যে ফূৰ্তি পাইছিলোঁ কিন্তু গম নোপোৱাকৈ লাহে লাহে সময় স্কুল বন্ধু ৰাস্তা সকলো সলনি হৈ আছিল সময়ৰ সৈতে খোজ মিলাওঁতে এই দুনিয়াখন চাওঁতে সপোনবোৰ জোপোকা লাগিল এতিয়া সময় নাই এনেই সুখী হ'বলৈ অলপমানো সময় নাই পিছে আপোনাৰো নাই নেকি সময় পাৰিলে এবাৰ সেই দিনবোৰ মনত কৰি চাবচোন মুখত হাঁহিটো গেৰাণ্টি মই লৈছোঁ